এই ছবিখনত মই এটা কথা কওঁ যে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ উপৰিও টেকনিচিয়ানসকলে যথেষ্ট কষ্ট কৰিছে। ছবিটো সদায় মানুহে চাই আহিছে অসমীয়া ছবি। ৰাঘৱ কিয় চাব? ৰাঘৱ এটা কাৰণে চাব, এখন এই ছবিখনত মানুহে নিজক ৰিলেট কৰিব পাৰে। যেতিয়া আৱেগিক কিছুমান মমেণ্টে নিজক ৰিলেট কৰে, মই ভাবোঁ এই ছবিখন এটা পৰ্যায়লৈ যায়। ইউটিউবত আছিলে প্ৰথমতে? হয়, মই কভাৰেজ বনাইছিলো আৰু মিউজিক ভিডিঅ' কৰিছো। মই ইউটিউবত কভাৰেজ ভিডিঅ' কৰিছিলে আৰু মিউজিক ভিডিঅ' বনাই তাই প্ৰথমতে পোনে পোনে যতীন বৰাৰ লগত অভিনয় কৰিবলৈ চান্স পাইছে, নহয় জানো? হয়, খুব ভাগ্য। ৰাঘৱ আৰু অসমীয়া চলচ্চিত্ৰৰ এটা নতুন সংযোজন, এখন নতুন অসমীয়া ছবি আহি আছে ছবিগৃহলৈ। আৰু এতিয়া দেখুৱাম আপোনালোকক যতীন বৰাক, আৰু যতীন বৰা এতিয়া কেনেদৰে এতিয়া প্ৰচাৰ চলাই আছে মই সেইখিনি দেখুৱাম। অকণমান ইফালে আছে, মই দেখুৱাই আছোঁ আপোনালোকক। একদম ধুনীয়াকৈ আজি যতীন বৰাৰ লগত কথা পাতিম, সকলোখিনি কেনেদৰে প্ৰচাৰ চলালে, এতিয়ালৈকে কিমানখন স্থানত তেওঁলোকে প্ৰচাৰ চলালে, যিহেতুকে ২৭ অক্টোবৰত আহি আছে চিনেমাখন। গতিকে সকলোখিনি কৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰাঘৱ শীঘ্ৰে মুক্তি পাবলগীয়া যতীন বৰাৰ এখন নতুন ছবি, য'ত অভিনয় কৰিছে অভিনেত্ৰী চুমি বৰাই। আৰু এই গোটেই টীমটো এতিয়া ব্যস্ত ৰাঘৱৰ প্ৰচাৰত। ৰাঘৱ কিয় চাব? আপুনি ৰাঘৱ কিয় চাব? অসমীয়া চিনেমা আমি বহুত দেখিছোঁ, কিন্তু ৰাঘৱ আমি কিয় চাম সেইটো জানিব লাগিব। গতিকে আমি শুনিম যতীন বৰাৰ মুখেৰে। চুমি বৰা সকলোৱে এতিয়া ভাত খাই পেলাই অলপ দিগদাৰো পাইছে নাচিবৰ কাৰণে। এই ছবিখনত মই এটা কথা কওঁ যে প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ উপৰিও টেকনিচিয়ানসকলে যথেষ্ট কষ্ট কৰিছে। আৰু মোৰ দৃঢ় বিশ্বাস এই ছবিখন চাই আপোনালোকে ভাল পাব। ৩২ বছৰ অভিনয় কৰিছোঁ আৰু ৰত্নাকৰ যিটো শিখৰলৈ নিলে, মই ভাবোঁ ৰাঘৱকো সেইটো শিখৰলৈ নিব। আপোনালোকে আশীৰ্বাদ কৰিব। মই ইয়াত ছবিৰ ক্ষেত্ৰত মই কৈছোঁ, প্ৰত্যেকজন যিসকলে বম্বেত এষ্টাব্লিছ, বাহুবলীৰ পৰা আৰম্ভ কৰি যি কাম কৰিছে, চাউণ্ড ডিজাইন কৰিছে দেৱজিৎ সংমা, অমৃত প্ৰীতম, তেওঁলোকে বম্বেত যথেষ্ট কাম কৰিছে। অসমীয়া এইখন ছবিত কৰিছে কাম। সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। অজয় সিনহা বুলি অসমৰে সন্তান, বম্বেত তেওঁ যথেষ্ট হিন্দী ছবিত বেকগ্ৰাউণ্ড মিউজিক কৰে, তেওঁ ইয়াত কাম কৰিছে। আৰু জুবিন গাৰ্গটো আছে। আৰু ভাল লাগিছে কিয়, যিটো চিলমিল টোপনিতে এই গানটো সংগীত জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়েৰে গাইছে। এই গানটো শুনিছেনে? সকলোৱে শুনিছেতো? এবাৰ মাতো অলপ সোমাই দিওঁ নেকি? সেইটো খালি দুখ লাগিব আৰু শুনিলে অকণ মাতো লগাই দিছোঁ। আমি সৰুৰে পৰা যাৰ অভিনয় দেখি ডাঙৰ হৈছোঁ, তেওঁ হৈছে যতীন বৰা। আৰু যতীন বৰাৰ কাষত পাই মানুহে ইমান আলফুলে আদৰি লৈছে, মানে সীমাহীন, ইমান চেলফি উঠা মানুহ। আচলতে যতীন দাক ইমানেই মানুহে ভাল পায়, এয়া যে এটা সঁচা এটা মানে এটা মানুহৰ মৰমৰ এটা যে প্ৰতিফলন, সেই প্ৰতিফলনটো এতিয়া পৰিস্ফুট হৈ পৰিছে। আপোনালোকে দেখিছে ইমান মানুহে হেতা ওপৰকৈ ধৰিছে যতীন বৰাক। আৰু যতীন বৰাৰ পৰা আমি কিছু কথা শুনিম। যতীন দা, আপোনাক ইমান মানুহে হেঁচা মাৰি ধৰিছে, আপুনি এতিয়ালৈকে কিমানখন আপোনালোকে ঠাইত আপোনালোকে এতিয়া ধৰক এই যি প্ৰচাৰ, সেই প্ৰচাৰ চলালে? শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বিভিন্ন জেগাত প্ৰচাৰ চলাইছোঁ। আমি এতিয়া ঘূৰি আহি কলিয়াবৰ পাইছোঁহি, অতিজমনিত কলিয়াবৰ। আৰু ভাল লাগিছে। আজি আমাৰ ইয়াৰ পিছত আমি যাম জাজুৰি, নগাঁৱত যাম, মোৰ জন্মস্থান। আৰু প্ৰচাৰত যথেষ্ট সঁহাৰি পাইছোঁ মানুহখিনি। ৰাঘৱ চাবৰ কাৰণে যিটো উৎসাহ, সেইটো সঁচাই মই ভাবোঁ ছবিখনে যে এটা পৰ্যায় পাব এইটো নিশ্চিত। কিয় যাব? ছবিটো সদায় মানুহে চাই আহিছে অসমীয়া ছবি। ৰাঘৱ কিয় চাব? ৰাঘৱ এটা কাৰণে চাব, এখন এই ছবিখনত মানুহে নিজক ৰিলেট কৰিব পাৰে। যেতিয়া আৱেগিক কিছুমান মমেণ্টে নিজক ৰিলেট কৰে, মই ভাবোঁ এই ছবিখন এটা পৰ্যায়লৈ যায়। সেইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, ৩২ বছৰ। আৰু এজন সাধাৰণ গাড়ী চালকৰ ওপৰত ছবিখন আগবাঢ়ি গৈ থাকিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে এই ছবিখন চাই ভাল পাব, সেইটো মই 100% এচুৰেঞ্চ দিব পাৰোঁ। ধন্যবাদ। ২৭ অক্টোবৰত ৰাঘৱ চাম। লগত চুমি বৰা আছে, চুমি বৰা অভিনেত্ৰী আছে, আমি তেখেতৰ লগতো কিছু কথা পাতিম। দেখিছে আপোনাক কেনেদৰে ফটো উঠাত ব্যস্ত। প্ৰথম ছবি নহয় জানো তোমাৰ? হয়, কি ক'বা এবাৰ? এক্সাইটেড, যিহেতু খুব কম সময় আছে আৰু ইউটিউবৰ পৰা অহা আৰু হঠাৎ এখন ডাঙৰ ছবি, এটা ডাঙৰ প্ৰডাকশ্যন হাউচ JB প্ৰডাকশ্যনৰ পৰা মই লঞ্চ হৈছোঁ। মোৰ ইউটিউবত আছিলে প্ৰথমতে? হয়, মই কভাৰেজ বনাইছিলো আৰু মিউজিক ভিডিঅ' কৰিছোঁ। মই
ইউটিউবত কাভাৰেজ ভিডিঅ' কৰিছিলে আৰু মিউজিক ভিডিঅ' বনাই তাই প্ৰথমতেই পোনে পোনে যতীন বৰাৰ লগত অভিনয় কৰিবলৈ চান্স পাইছে নহয় জানো? হয়, খুব ভাগ্যৱান মই। খুব ধুনীয়া এখন ছবি, এটা মেজৰ কেৰেক্টাৰ আছে অনামিকা মোৰ ছবিখনত। একদম পৃথক, যেনেকুৱা মই কওঁ একেবাৰে সেনেকুৱা নহয়। আৰু মই কেনেকুৱা ধৰণৰ নাচ দেখিছে সকলোৱে, কোৰিঅ'গ্ৰাফিও দেখিছে, কিন্তু অভিনয়নো কেনেকৈ কৰিছোঁ সেই সকলোকে চাবলৈ আহ্বান জনাইছোঁ। 27 অক্টোবৰ ৰাঘৱ আহি আছে। 27 অক্টোবৰত ৰাঘৱ আহি আছে, আপোনালোকে সকলো আহিব আৰু চাব।